বন্ধু তুমিও যদি ভাবা মই এজন দুৰ্বল ছাত্ৰ হয় তেন্তে ভিডিঅ'টো শেষ পৰ্যন্ত চাই থাকা বিশ্বাস কৰা কোনো ধেমালি নহয় চিৰিয়াছ টপিকত কথা পাতিছোঁ আজি তোমাক মেধাৱী বনাই এৰিম কেৱল চৰ্ত ইমানটো যে ভিডিঅ'টো শেষ পৰ্যন্ত চাব লাগিব আৰু যদি লাগে এই কথাবোৰ একো কামৰ নহয় তেন্তে ভিডিঅ'টো ডিছলাইক কৰি চেনেল এৰি দিবা আৰু এই কথাবোৰৰ পৰা যদি কিবা লাভ হয় তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা প্ৰথম হাৰ্ডৱৰ্ক যদি তুমি পঢ়াত দুৰ্বল তেন্তে কেৱল মাত্ৰ তোমাৰ কাৰণে এটাই শ্বৰ্টকাট আছে আৰু সেইটো হ'ল হাৰ্ডৱৰ্ক এনেকুৱা নহয় যে হাৰ্ডৱৰ্ক কেৱল মেধাৱী ছাত্ৰসকলে কৰিব পাৰে দুৰ্বল ছাত্ৰ ছাত্ৰীও কৰিব পাৰে আৰু মেধাৱী ছাত্ৰ ছাত্ৰীও কৰিব পাৰে এটা কথা মাথাত ভৰাই লোৱা হাৰ্ডৱৰ্ক বিটছ টেলেণ্ট when talent does not work hard বুজিব চেষ্টা কৰা যদি কিবা এটা ছাবজেক্ট সম্পূৰ্ণ কৰোঁতে এজন মেধাৱী ছাত্ৰক 3 ঘণ্টা লাগে তেনে এজন দুৰ্বল ছাত্ৰক কিমান সময় লাগিব খুব বেছি 6 ঘণ্টা যদি 6 ঘণ্টা তেওঁ কৰি লয় তেন্তে সিমানখিনি কৰি ল'ব যিমানখিনি এজন মেধাৱী ছাত্ৰই কৰি থৈছে আৰু ভুলক্ৰমে যদি তেওঁ 9 ঘণ্টা কৰি লয় তেন্তে মেধাৱী ছাত্ৰজনৰো বাপ বনি যাব সেই সদায় ফ'কাছ কৰা হাৰ্ডৱৰ্কত আৰু স্মাৰ্ট ৱৰ্কৰ কথা মোক নক'বা স্মাৰ্ট ৱৰ্ক আহে হাৰ্ডৱৰ্কৰ পিছত প্ৰথমে হাৰ্ডৱৰ্ক কৰি লোৱা তাৰপিছত কৰি থাকিবা স্মাৰ্ট ৱৰ্ক দ্বিতীয়তে নিয়ন্ত্ৰণ সকলোতকৈ ডাঙৰ সমস্যা হ'ল ৰাতিপুৱা সোনকালে উঠিবলৈ তুমি যিমান এলাৰ্ম লগোৱা যদি তোমাক 4টা বজাত উঠিব আছে তেন্তে এলাৰ্ম লগাবা 4টা এটা হ'ব 3:30 এটা হ'ব 3:40 এটা হ'ব 3:50 আৰু এটা হ'ব 4টাৰ এই যে 4টা এলাৰ্ম লগাইছা এইটোৱে তোমাৰ অৰ্ধপতনৰ কাৰণ এটা কথা কপিল ছাৰৰ মই ক'ব বিচাৰোঁ 4টা বজাত ফিল্ডত উপস্থিত হোৱাৰ সময় উঠাৰ সময় নহয় একেদৰেই তোমাক যদি 4টা বজাত পঢ়িব আছে তেন্তে 4টা বজাত পঢ়াৰ সময় উঠাৰ সময় নহয় তোমাক যদি সঁচাকৈ 4টা বজাত পঢ়িব আছে তেন্তে উঠা 3:30 বজাত এলাৰ্ম লগোৱা কেৱল এটা প্ৰথম বিজয় হ'ব ৰাতিপুৱা এলাৰ্মৰ পৰা এটা এলাৰ্মতে তোমাক উঠি যাব লাগিব আজিলৈকে যদি তুমি এলাৰ্মৰ পৰাই জিকিব নোৱাৰা তেন্তে কি ষ্টাডি কৰিবা তুমি থাকিবই দিয়া তোমাৰ দ্বাৰা একো নহ'ব হ'ব পাৰে কথাবোৰ তোমালোকক বেয়া লাগিব পাৰে কিন্তু মোৰ এই কথাবোৰ যদি মানি লোৱা নহয় তেন্তে এক্সামত ভাল ৰিজাল্ট পাবা তৃতীয়তে ইফেক্টিভনেছ আজি মই যিবোৰ কথা ভিডিঅ'টোত ক'লোঁ এই ভিডিঅ'টো 1000জনে চাব কিন্তু ফ'ল' কেৱল 10%হে কৰিব 1000জনে ক'ব মই ফ'ল' কৰিম কিন্তু লাষ্টলৈকে যিবোৰে মানি চলিব তাত থাকি যাব কেৱল 10% তেন্তে ৰিজাল্ট কাৰ আহিব কেৱল সেই 10%ৰ যেতিয়াই পঢ়িব বহা তেতিয়া হাইলি ডেডিকেশ্যনেৰে ফুল্লি কনচেনট্ৰেট হৈ মগজক একত্ৰিত কৰি বহা তেতিয়াই তুমি কৰিব পাৰিবা এই কথাবোৰ মোৰ মানি ল'বা যেতিয়াই পঢ়িব বহা মোবাইলটোক এৰোপ্লেন মোডত লগাই লোৱা নহ'লে নটিফিকেশ্যন আহি থাকিব আৰু তাতেই ফচি থাকিবা আৰু নটিফিকেশ্যনতে লাগি থাকিলে এক্সাম কেতিয়া আহিব আৰু গুচি যাব একো ক'বই নোৱাৰিবা আৰু ৰিজাল্টত লৈ থাকিবা 0 বন্ধুসকল এইবিলাকে আছিল 3টা টিপছ ফাৰ্ষ্ট হাৰ্ডৱৰ্ক ছেকেণ্ড নিয়ন্ত্ৰণ থাৰ্ড এফেক্টিভনেছ তিনিওটা কৰি চোৱা আৰু ৰিজাল্ট ভাল নহয় যদি মোক ক'বা যদি ভিডিঅ'টো বুজি পালা আৰু এইবোৰ মানি চলিবা তেন্তে য়েছ আই উইল ফ'ল' কমেণ্টত লিখি যাবা